হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে ভালনে? আৰু এটা আজি ৰেচিপি লৈ আহিছোঁ মই, কঁঠালৰ তৰকাৰী কিদৰে বনাওঁ বলক ষ্টাৰ্ট কৰোঁ। পানী দি দিলোঁ, এতিয়া বইল হৈ যাওক। পানী দি ঢাকন মাৰি দিওঁ, গেছটো জ্বলাই লওঁ। এতিয়া জ্বলোৱা নাই। এতিয়া চাওক গাইজ, এইটো মোৰ বইল কৰা হৈ গ'ল আৰু এইটো সিজি গৈছে। ইয়াৰ বইল কৰা পানীখিনি মই পেলাই দিছিলোঁ। আৰু এইফালে লৈছোঁ মই, এইটো আদা নহৰু পেষ্ট হয়। আৰু ইয়াতে কি কি মছলা দিম চাই থাকিব। এইটো হালধি গুড়ি, ধনিয়া গুড়ি। আৰু কঁঠালৰ তৰকাৰীত অলপ মছলা বেছিকৈ লাগে, সৰহকৈ। পিঁয়াজ তেল মছলা যিমানে দিলে মানে সিমানে টেষ্টি হয়। এইফালে চব তাৰপিছত দিম জলকীয়া গুড়ি। আমি জ্বলা বেছি নাখাওঁ, সেইকাৰণে বেছি দিয়া নাই। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব। আৰু দিম নিমখ সোৱাদ অনুসৰি। হৈ গ'ল। এতিয়া এইফালে মই দুটা মিডিয়াম চাইজ পিঁয়াজ কাটি থৈছোঁ। এতিয়া কেনেকৈ বনাওঁ বলক বনাব ষ্টাৰ্ট কৰোঁ। এইফালে চাওক, মই কেৰাহী পাতি দিলোঁ। মোৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া মই দিম তেল। তেলটো গৰম হৈ যাওক, তাৰপিছত দিম মই পিঁয়াজ কাটি থোৱা আৰু দুখিলা তেজপাত দিম। সেয়া চাওক, এতিয়া মই এইটো গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। এইফালে চাওক, মোৰ গল্ডেন ব্ৰাউন হৈ গ'ল। ইয়াত দি দিম মছলা। এতিয়া চাওক, মোৰ মছলাটো ভালদৰে ভজা মই কৰি ল'লোঁ। এতিয়া ভজা হৈ গ'ল। এতিয়া ইয়াতে দি দিম মই বইল কৰা কঁঠাল। এতিয়া এইটো দি কিনে মই আৰু অলপ ভাজি ল'ম। আৰু আপোনালোকে মিট মছলা দিব পাৰে, কিন্তু বৰ্তমান মোৰ ওচৰত নাই, এভেইলেবল নাই। সেইকাৰণে মই এই চব খুন্দনাত খুন্দি থৈছিলোঁ লং ইলাইচি, ইয়াতে দি দিম। আৰু 2 মিনিটমান এনেদৰে ভাজি ল'ম। আৰু কমেণ্টত জনাব আপোনালোকে কেনেদৰে বনায়। বহুতে খাই ভাল পায় কঁঠাল তৰকাৰী, মোকো ভাল লাগে। কিন্তু আপোনালোকে কেনেকৈ বনায়, মই কেনেকৈ বনাইছোঁ, মোৰ বনোৱা হৈছে নে নাই জনাব। চব ভালদৰে ভাজি ল'লোঁ। এতিয়া মই দি দিম ইয়াত পানী। বেছি নিদিওঁ, বইল কৰোঁতে সিজি গৈছে। এতিয়া মই ঢাকনখন লগাই দিওঁ, হৈ গ'লে ফাইনেল লুক দেখাম। এইফালে চাওক গাইজ, আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব
আৰু শ্বেয়াৰ কৰিব। নতুন কোনোবা চাই আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।